রবে পুত্র অঙ্গে সনি দেখি আরে পুত্র অঙ্গে এহি মতে দয়া দয়া আশ্রয় অভিত রাম হরি রাম হরি হরি হর হরে রাম প্রণাম পিতা। বসা সিংহে পিতা বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্ম গ্ৰাস কৰি আহিছে। ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠৰ পৰায়ণ হোৱাৰ পিছৰে পৰা পৃথিৱীত কলিৰ আগমন ঘটিছে। এই যুগত জীৱৰ মুক্তিৰ কাৰণে শ্ৰৱণ কীৰ্তন ভকতি কৰাটো অতিকৈ প্ৰয়োজন। সেয়েহে বাচা সৎ সংযম সৎ চিন্তা সৎ কৰ্মৰে তুমি ঈশ্বৰক কৰিবা আৰাধনা। হে পরম পূজ্য পিতৃদেব, বাচা আপনার একান্ত আরাধ্যরূপে সর্বত পালিম সর্বদান এই পুত্ৰৰ করণীয় কাৰ্য কৰক সদায়। বাচা সিংহী পিতা হৰি আৰাধনা সময় মোৰ অতি সমাগত। সৌগত বৃক্ষ তলত মই ব্ৰহ্মত সমাগত। তুমি সৰুবৰে স্নান কৰি আশ্ৰম কৰণীয় কাৰ্য কৰিবা সম্পাদন। ভাল পিতা, মই এতিয়া স্নান কৰিবৰ বাবে সৰ্বৰে কৰিম গমন। যোৱা বাচা গোটেই অরণ্য সালাহ করে ধন্যবাদে ভোকে পিয়াহে মোৰ সমগ্ৰ শৰীৰ অৱশ হৈ পৰিছে।
কেনিগলে পাম মোৰ সদা নিবাৰণৰ উপায়। ওচৰতে আছে সমৃদ্ধমণি আশ্ৰম, তালৈকে গৈ সোধা কৰো নিবাৰণ। মনত পৰিছে, কিছু আঁতৰতেই আছে সমৃদ্ধমণিৰ আশ্ৰম, তাতে সি গৈ মোৰ সোধা কৰো নিবাৰণ। হে মুনিবৰ, হস্তিনাৰ নিপতিয়ে পৰীক্ষিতৰ প্ৰতি নমস্কাৰ কৰে। মুনিবৰ, আহিছিলো মই মৃগয়া কৰি কৰি মোৰ শৰীৰ একেবাৰে অৱসৰ কৰিছে। দয়া কৰি মোক কিছু দল কৰক প্ৰদান। এই মুনি কোনোবা পাখণ্ড, এই মুনিয়ে মিছাই নিজৰ অভাৱ দেখাব বিচাৰিছে। এই মুনিয়ে ৰজাৰ কথা কোনো গুৰুত্ব দিয়া নাই। এই মুনিক শাস্তি দিব লাগে। ই ৰজা পৰিচিতক অপমান কৰিছে, ই ৰজা পৰিচিতক অপমান কৰিছে। ৰজাক অপমান কৰিছে, নিশ্চয় শাস্তিৰ যোগ্য। এতিয়া মই ইয়াক উচিত শাস্তি কৰিম। হব ইয়ার অস্বীতি পুরস্কার। এই মরাহর পলয় তয় দরে দরে বহি থাকবে। রাজা পরীক্ষিত, তোমাৰ স্বৰ্ণ মুকুটত মই অতি পলে পলে বাস কৰি তোমাক মতিভ্ৰম কৰোৱাই, তোমাৰ হতুৱাই কুকৰ্ম মই কৰিলো সাধন। এই কৰ্মৰ ফলত তুমি যাবা ৰখালৈ।